তোমাৰ চলাখন তাই প্ৰুফ আছে ৰে ঐ কেমেৰাত গোটা প্ৰুফ হৈ আছে কাই কাই ৱেলকাম টু মাই ইউটিউব চেনেল। তো আজি আমি ইফালে লাইব্ৰেৰীত আহিছোঁ। তো কেইটামান ইফালে ছাইডত আছে, এইফালে গৈছে কিবা কামত গৈছে। তো আজি আমি ইয়াত এইটো চাফা কৰিব লাগে আৰু তো সেয়াই আৰু তো এতিয়া চাফা কৰিম। তো এইফালে জুইটো জ্বলাই দিছোঁ পূৰা। এইফালে পূৰা একদম অৱস্থা নাই, এইগিলা পূৰা সাৰি গাছি পূৰা দিলোঁ এইবিলাক পূৰা একদম হাই ফাই ভাবলা কেনে বহুত দিনৰ মূৰত আজি লাইব্ৰেৰীখনত চুকি কেনেকা লাগছে? বহুত দিনৰ মূৰত আজি আমাৰ লাইব্ৰেৰীখন আহিলোঁ আৰু চাফা কৰিলোঁ। এইফালে আছে মানুহকেইটা মানে খিৰিকী দি পাৰ পাৰি আজিকালি। তো কেইটামান পলাইছে আৰু আহি আছে ৰ আৰু এইটো ৰুমৰ চাবি আমাক দিয়া নাই বৰ্তমান। তো আজি আহিছোঁ না ইমান দিনৰ মূৰত। ক'ত গ'লে এইটো অংগনাবাদী স্কুল হয়। কি মুগাও আহিব লাগে না কি গুটি কেৰাম গুটি টিউশ্যন ধুলাই দিল নাই নেকি হয় লাগদাই কোনো অহা নাই, সেইকাৰণে আমি এতিয়া কেৰামখন ওলাইছোঁ আৰু কেৰামখন খেলোঁ নেকি? এতিয়া মই মাৰিম চাই থাকক। এংগাৰি আছে নে মাৰা? এইখান কেৰাম নেকি? এইখান এই বঢ়িয়া কোনো ৰকম ভূমিছে এতিয়া ভূমি নেকি নুমি দগাছ দুই এটা এতিয়া আহি আছে। আৰু মই এইফালে চক মিছাল নাম্বাৰ দিছোঁ। আমাৰ পটল ছাৰে চক মিছাল আনি আছে এইফালে। লাজ পাইছা? লাজ পাইছে গাইছ, লাজ পাইছে। তো এতিয়া চক মিছালকে খাওঁ আৰু ভাত চাত খোৱা নাই, ডাইৰেক্ট সেনেকৈ আহিছোঁ চক মিছাল। কেৰাম বটলতে দিছোঁ তুইও মিছাল গাইছ খাব নেকি? খা দিছোঁ দে। তো গাইছ আমাৰ ইয়াত আৰু এটা বাঢ়ি গ'ল। সেইটো মানুহটো এইটো কি আছিলে পলালেই। এইটো আমাৰ সম্পাদক চুদ্দি লাগছে, সম্পাদকৰ চুদ্দি লাগছে কি? তো গাইছ আমাৰ ইয়াত পূৰা মানুহগিলা একদম পূৰা ভৰভৰ। আমি তিনিটাহে আছিলোঁ, কিন্তু এইবাৰ ধুনীয়াৰ হৈ গ'লচোন আৰু আহিবাই আছে। আমি গাইছ তিনিটা আছিলোঁ, তো এতিয়া ধুনীয়াৰ মানুহ হৈ গ'ল একদম বেল কি এক দেখাই নাছিলোঁ আৰু আমাক। এতিয়া আমি বৰ্তমান চাফা কৰি আছোঁ আৰু কেইটামান এইফালে বহি আছে, এইবিলাক চাই আছে না কাম কৰিছে। এতিয়াতো মোবাইল এনি টাইম বিজি। তো মোৰ আধা আধি বহুত হৈ গ'ল মোৰ কাম চাম সেইগিলা। দেচিলা কাই ল'বা আহিছে আৰু ঘৰৰ ভিতৰত দুটামান আছে। এইটো আমাৰ টাইগাৰ দা আৰু এইফালে আমাৰ সুৰকা। তো পূৰা একদম এইগিলা তো গোটাই জ্বলাই দিম এইগিলা পূৰা লেতেৰা হৈ কিবা হৈছে একদম। দিছিলে যে জ্বলাই দি দিছিলে কি ইথনো আহিব নাই, এইগিলা জ্বলাই দিব লাগে নাজানা নেকি? নাজানা? তাই প্ৰুফ আছে ৰে ঐ কেমেৰাত গোটা প্ৰুফ হৈ আছে কাই কাই বহি আছা, কাই কাই কাম কৰি আছা। তামানটো পলালেই ঐ এইখিনি জ্বলাই দে, এইখিনি জ্বলাই দে। জ্বলাবা কো পাৰা নাই জ্বলাই দে। তো সৰু পৰা একো কাম কৰি নাপায় না। তো এতিয়া দেচিলে তো মাৰবা এতিয়া তাৰ হেৰি অহা নাই, সৰু পৰা কাম কৰিব নাই নেকি? দেচিলে তাতে জ্বলাব পৰা নাই হা? আমাক চাবি আমি সৰু পৰা কাম কৰোঁ। কি কৰি আছা? সৰু পৰা কাম কৰি নাপাওঁ নেকি তহঁতে? কাম কৰ সকলে।
চোলাও জোৰা দিছে বিনা বোলা কথা দিছে একদম এইটো লাইব্ৰেৰীৰ সম্পাদকটো হৈ না কি তোৰ কি হা লাইব্ৰেৰীৰ সম্পাদক হৈ না কাম কি আৰু এইটো পিয়নটো হৈ আৰু মোবাইল খুচৰি আছে ইয়াতে আৰু আমি ইফালে বেকাৰ হৈও আমি ইফালে হেৰি কৰি আছো তহঁতৰ লাইব্ৰেৰীত এটা হ'লেও নাম এটা আছে গম পাইছে নাই তহঁতে যে কাম নকৰা কাম কৰাৰ লগত আগ্ৰহ থাকবা লাগে অলপ শাৰীৰিক অলপ কি অৱস্থা ধূলা তো গাইছ আমাৰ এতিয়াও জুইখিনি জ্বলাব পৰা নাই বৰ্তমানে দুই মোক দি দিছিলোঁ মই একবাৰত জ্বলাই দিম পটল জ্বলালে জুইখিনি হা য়েছ বৰ্তমান চব কাম হৈ গ'ল তো এতিয়া চবে বহি আছে এতিয়া এইকেইটাক দেখাই লাভ নাই কেইটাক কেনে কাম কৰি কেনেকৈ লাগিল সৰুকা তোমাৰ চলা इसकी माँ का भोला चेहरा তোমাৰ চলাখন পুৰা বোকা বোকা হৈছে गजब बेइज्जती है তো গাইছ হওক কেনেকৈ ভিডিঅ' কৰি থাকোঁতে মানে প্ৰুফটো ল'ব খুজিছিলোঁ অলপ খঙত পূৰা একদম আহি গৈছে তো এইবিলাক আৰু কা ঐ কেনে কেমেৰা কামৰ কাৰ পাইছিলি কাম চাম ভাবিছোঁ এইবিলাক উচিত না মই মানে খেলি ভালো দে কি হ'ল নাই তেতিয়া দেখা যাব কাৰ কিমান বল দে কাম নাবো দে বিহাৰী হাৰিয়ানা এইবাৰ আৰু একবাৰ দে চল আচ্ছা ঠিকে আচ্ছা ৰচিদিনা নেখেলা নৰা কিয় বৰ্তমান গাছ আমি ৰচিদানা খেলিলোঁ অলপ ধেমালি চেমালি কৰিলোঁ কাম চাম কৰা হৈ গ'ল তো এতিয়া লাহেকৈ ঘৰত যাওঁ আৰু লাহেকৈ কি কোৱা ঘৰত যাবি নাই তুই চাবি আমি এতিয়া তামোলৰ বল আছোঁ এইটো পকাকেইটা পাৰবি পকাকেইটা দে পাৰো মাথাত পেলাই নিদিবি কি ওপৰত থাকিলে তলত যাব ক'ত নাই গাঁৱৰে নাপাবি ৰ পাবি দে তিনিটাহে কৰিলচোন হ'ব মই ফ্ৰেছ হৈ আহিলোঁ আৰু কেইটামানে ইয়াত কিবা কিবি কৰি আছিল তো ইফালে লাইন চাইন ঠিক কৰি আছে ইয়াৰ পৰা এটা লাইন টানিব আৰু ভিডিঅ'টো বেছি দীঘল নকৰোঁ তো এইখিনিয়ে আছিলে তো বাই